নমস্কাৰ কি খবৰ আপোনালোকৰ ভালে আছে বহুত দিন অহা নাই ন লগ কৰিবলৈ এই আপোনালোকে চাগে মোক মিছ কৰি আছে মই জানো নহয় কিনো খবৰ আপোনালোকৰ মনৰ কথা মই নাজানিলেনো কোনে জানিব হয় নহয় কওকচোন বাৰু হেৰি মানে বুজিছে নাই এনেকৈ থাকিলে ভাল লাগে আৰু মই বৰ সাদৰী তিৰোতা নহয় আপোনালোকেতো জানেই আৰু নে কি কয় বাৰু হেৰি আকৌ বুজিছে নাই এইবাৰ সেই দুৰ্গা পূজা চালে নাই বাৰু মই চালোঁ কিমান যে ভাল লগা কথা নহয় বুজিছে দেই কোনোবাখিনি যাবই নোৱাৰোঁ আৰু আপুনি গগৈনী বাইদেউ নহয় জানো মই বোলো হয় আকৌ কিয়নো আপোনালোকে এনেকৈ মাত খাৰ দিলে ইমান ভাল লাগে বুজিছে মই বোলো মা দুৰ্গাই বা আশীৰ্বাদ কিন্তু মোক ভালকৈ দিলে কিন্তু দেই আৰু ৰ'বচোন কথা এষাৰ নহয় দুআষাৰ কথা মোক দুগৰাকী মানে বাইদেৱে কৈছে বোলে আপুনি বোলে ইমান ধুনীয়া কমেডি কৰে বোলে আপুনি কেলৈ চেনেলটোৰ নাম বোলে গগৈনী দি নিদিয়ে মই মনতে ভাবি আছোঁ কথাষাৰ এতিয়া কৈ দিওঁ লাগে আকৌ নকওঁ বুলি ভয়ো লাগে নহয় একো ন সেইকাৰণে বোলো নহয় ইউটিউব চেনেলটোৰ নাম মই গগৈনী বাইদেউ কৰি আছোঁ ৰ'ব অতি সোনকালে ৰ'বচোন দুৰ্গা পূজাৰ কথাটো মেইনটো কথা কৈ দিওঁ নহয় এইবাৰ কথা এটা লক্ষ্য কৰিলোঁ বুজিছেনে আপোনালোকে বাৰু কৰিছে নাই মোক ক'ব আকৌ দেই হেৰি নহয় পূজা চাবলৈ যে যাওঁ আপোনাৰ লাখে মানুহ গৈছে কিন্তু সেই লাখ মানুহৰ ভিতৰত কমেও চাগে হাজাৰজন মানুহেহে দেৱী দুৰ্গা দৰ্শন কৰিছে বুজিছেনে মই আকৌ এখন পূজা থলীতে বুজিছে নাই কমেও 2 ঘণ্টা ওপৰি বহি থাকিলোঁ মই চাই আছোঁ মানুহ কিমান আহিছে গৈছে হাতত হাত ধৰি একেবাৰে বোলে কঁকালত হাত ধৰি একেবাৰে বেলুনৰ টোপোলাই চাবনে বোলে এয়া বোলে হিল চেণ্ডেলৰ হেৰিয়ে জোখে চাব কিন্তু এটা কথা মই বুজি নাপালোঁ এই যে আপুনি মণ্ডপৰ ভিতৰলৈ চেণ্ডেলযোৰ পিন্ধি গ'ল আপুনি মন্দিৰৰ ভিতৰলৈ চেণ্ডেলযোৰ পিন্ধি যায় জানো কিয় এই ধুনীয়া চেণ্ডেলযোৰ হেৰাই যাব ভয় ন মই বুজি পাওঁ নহয় আপোনালোকৰ মনৰ কথা গম পাইছে কিন্তু মানে এনেকুৱা মনত আহিলে আৰু কথাটো বুজিছেনে মই বোলো এনেকৈ যদি আপোনালোকে চেণ্ডেলযোৰ পিন্ধি একেবাৰে দেৱী দুৰ্গাৰ ওচৰলৈ যায় ভাল কথা হয় জানো বাৰু এই পূজাৰী ককাই এখন পূজাৰীজন যে বহি থাকে সেইখিনিলৈকে চেণ্ডেলযোৰ ধুনীয়াকৈ পিন্ধি যায় মানুহে একো নাই কোৱা পিন্ধক আপোনাৰ মন গৈছে আপুনি পিন্ধিব পাৰে মায়ে তেনেকৈয়ে সন্তুষ্ট হ'ব নে কি কয় বাৰু আৰু তাতোতকৈ ডাঙৰ কথা গম পাইছেনে এই যে ভিৰত মানুহ চাবলৈ মানুহ আহিছে আচলতে নে পূজা কৰিবলৈ মানুহ আহিছে মাটি চাকি এগছ হাতত লৈ চাকি জ্বলোৱা মানুহ মই কি জানি চাগে হাজাৰতো আপোনাৰ 100জনো দেখি নাপালোঁ নেকি বুজিছে মোৰ মনৰ কথা আকৌ দেই সেয়া হেৰি মানে কি হয় আচলতে আমি আচলতে আজিকালি কি হৈছে ন আনক দেখি যাওঁ আকৌ আনুকে কিমান ধুনীয়া কাপোৰ পিন্ধিছে আমুকে কোনখন নতুন গ্লাছ লগাইছে কোনযোৰ নতুন চেণ্ডেল পিন্ধিছে হয় নহয় কিন্তু পূজাৰ নামত জানো সেয়া হ'ব ভাল কথা হয় কওকচোন বা আপোনালোকে দুৰ্গা পূজাৰ নামত দুৰ্গা দেৱীক দৰ্শন কৰিবলৈ গৈ আপুনি যদি আনৰ সেইখিনি চাই থাকে চাব লাগে কোনে কি কাপোৰ পিন্ধিছে আমিও চাওঁ ন মাইকী মানুহৰ সেইটো আছেই নহয় আৰু নে কি কয় কিন্তু সেয়া বুলি আৰু পূজাৰ ক্ষেত্ৰত অকণমান মানুহে মনটো সেই শান্ত কৰি ৰাখিব লাগে নে কি কয় বাৰু বিতৰ্কৰ সৃষ্টি নকৰিব বুজিছেনে ৰাইজ মই তাকে মনলৈ আহিলে যে কথাষাৰ ক'লোঁ মানে মোৰ এনেকুৱা লাগিলে যে লাখত অহা হাজাৰজন মানুহেহে কিজানি পূজা কৰিম বুলি আহিছে তাত কিন্তু গোটেইখিনি ভুলতো অহা নাই পূজা কৰিম বুলি বুজিছেনে ভিৰত গৈ দুটামান জেলেপি খাই দুটামান টোপোলা ঘৰলৈ লৈ অহা মজাটো আকৌ বেলেগ নহয় বুজিছেনে হেৰি নহয় জেলেপি খালে নাই মইনো কি ক'ব আৰু বুজিছেনে জেলেপি খাই একদম 2 কেজিমান ৱেইট বহাই আহিছোঁ ঘৰলৈ গৈ জানেই নহয় মই আকৌ ডায়েট মেইনটেইন কৰি আছিলোঁ নহয় মই বোলো ঘৰলৈ গ'লোঁ যেতিয়া আৰু কিহৰনো ডায়েটহে বাদ দিয়া ডায়েট খাই দিওঁ জেলেপি নে কি কয় আপোনালোকে হেৰি নহয় আজিলৈ আহোঁ আকৌ দেই বিতৰ্কৰ সৃষ্টি নকৰিব আকৌ মোৰ মনৰ কথাটোহে ক'লোঁ আকৌ দেই